ৱেলকাম বেক টু ফ্ৰম দিল্লী। তো এতিয়া লাল কিল্লাত আছোঁ, দেখাই আছোঁ ভিতৰৰ পৰিৱেশ। বেক চাইডত দেখিছে এইটো লাল কিল্লা। এতিয়া দিল্লীত আছোঁ, এইটো লাল কিল্লাটো চাই লওঁ বুলি আহিছিলোঁ। তো ভিতৰৰ পৰা দেখাই আছোঁ, বাকী বাহিৰৰ পৰা এইটো এনেকুৱা। এইটো টিকেট কাউণ্টাৰ। এইকেইটা হৈছে তেতিয়া দিনত ইউজ কৰা বৰটোপ। এইকেইটা এইখনে হৈছে মুখ্য দ্বাৰ। ভিতৰত সোমাই যোৱা এখনে মুখ্য দ্বাৰ। এতিয়া ফৰেনাৰ মানুহ আহি আছে। ওপৰত উঠিবলৈ নিদিয়ে নেকি, তলৰ পৰাই চাব লাগিব চাগে। ওপৰত উঠিবলৈ নিদিয়ে চাগে, সেইটো কাৰণে তলৰ পৰাই চাবলৈ দিছে। আৰু এইবিলাক দোকান চোকানো আছে, মণিমালা। লাল কিল্লা ভিতৰত এইবিলাক দোকানো আছে, মণিমালা চণিমালা কিবা কিবি এইবিলাক কাপোৰ চাপোৰ। তো এডোখৰ দেখিবলৈ এনেকুৱা ধৰণৰ অলপ। কি বনাইছে ৰে বাপ ৰে বাপ। বোম চালিয়া বনাইছে ৰে, কি আৰ্কিটেক্ট লগাইছে ঐ। মানে ওচৰৰ পৰা মানে এইবিলাকে হৈছে মোগল সাম্ৰাজ্যৰ ৰাজমহল। এইবিলাক বিদেশী পৰ্যটক। হেল্ল', মজা মজা, কি মজা বনাইছে মানে ওচৰৰ পৰা, কি ক'ম আৰু মজা। আৰু এইবিলাকে হৈছে মোগলৰ দিনৰ পেইণ্টিংছ, যিবিলাক বহুত ধুনীয়া ধুনীয়াকৈ বনাই থোৱা আছে ইয়াৰ ভিতৰতে, দেখিবলৈ পাইছেই। বনাইছে ৰে, আৰে কি বনাইছে চাওকচোন। সেইখিনিতে চাগে সম্ভৱ তেতিয়া ৰজাৰ আসন চাগে এখন, দেখাততো ৰজাৰ আসন নিচিনাই লাগিছে। বোম চালিয়া বুলি কি সুন্দৰ ঠাইডোখৰ বহুত। আৰু এইফালে ভিতৰৰ ফালে এখন দৰ্জাও আছে সোমাই যাব পৰা। এইখন মেপ হৈছে 1857 চনৰ আগৰ। ইয়াত লিখা আছে কোনটো কি হয়। বাপচি লিখা আছে। এজনে হৈছে বাদশ্বাহ জফৰ, নানা চাহেব, বেগম হজৰত মহালী, এগৰাকী বেগম ৰাণী লক্ষ্মীবাই। মিউজিয়ামৰ ভিতৰত এইবিলাক তৰোৱালৰ ব্যৱহাৰ কৰা হৈছিলে। এইবিলাক তৰোৱাল এখন দাঙি চাবলৈহে মন গৈছে। এইবিলাক এখন ধনু, এখন ধনু, এইবিলাক কাৰ।
তেতিয়া দিনৰ এইবিলাক বাতৰি দা লাহোৰ राजपूतना नाना साहब तीर्थ यात्रा के बहाने राजाओं से मिलकर उन्हें लड़ने के लिए प्रेरित करा। এইবিলাক হৈছে ব্ৰিটিছৰ দিনৰ হাছিয়াৰ এইবিলাক বন্ধুক তেতিয়া ব্ৰিটিছৰ দিনৰে এখন কোঠাৰ এইটো হৈছে R98 এতিয়া আহিছোঁ ইণ্ডিয়া গেট এইখন চাই যাওঁ বুলি ভাবিলোঁ যিহেতু দিল্লীত আছোঁ সেইটো কাৰণে দিল্লীখন গোটেইখন চাই যাওঁ বুলি আহিছিলোঁ ইণ্ডিয়া গেটখনৰ ফটোটো অকণমান মাৰি আহোঁগৈ তেতিয়া ভাল লাগিব নহ'লে বেয়া লাগিব ন মনটো হৈছে ইণ্ডিয়া গেটৰ পৰিৱেশ হাঁহতো ইয়াত আপোনাক উঠিবলৈ নিদিয়ে ৰাতি ভাল লাগিব ইয়াত লাইটিং চাইটিং আছে ধুনীয়াকৈ এইবোৰ চব বন্ধ কৰি দিছে আৰু গেটখনৰ ওচৰলৈ মেইন গেটখনৰ ওচৰলৈ যাবলৈ দিয়া নাই এতিয়া মানুহ যাবলৈ দিয়া নাই মানে কিবা কাম চলি আছে আৰু এইবোৰনো কি চাম আমি সদায় দেখিয়ে থাকোঁ যাওঁগৈ এইটো মহৰ এটা আছে আমাৰ এইটো মহৰ ইয়াত আছে দেশৰ কাৰণে শ্বহীদ হোৱা মানুহৰ নামবিলাক আছে এনেকৈ জগন্নাথ মণ্ডল আদি এনেকৈ এই গোটেইবিলাক মানুহৰ নামেই হয় এইবিলাক চাওক এইফালেও আছে সেইফালেও আছে এইবিলাক সিং মানুহে বেছি আছে এইখন ইণ্ডিয়া গেট